অসমৰ মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে ডিচেম্বৰ 17 তাৰিখত আমি জুবিন দাক ন্যায় দিম বুলি কিনে, আৰু আমি এইটো বাট চাই আছোঁ। ঠিক আছে, আমি বুলি নহয়, গোটেই অসমৰ 3 কোটি মানুহে বাট চাই আছে। আৰু যদি ডিচেম্বৰ 17 তাৰিখত যদি আমি জুবিন দাৰ ন্যায় নাপালোঁ, তেনেহ'লে মামা আপুনি বেয়া নাপাব, মইতো আপোনাক বহুত ভাল পাই আছিলোঁ, কিন্তু মই আপোনাক ভোট নিদিওঁ, চিধা কথা। মই বিজেপিক ত্যাগ কৰি দিম, মই চিধা কংগ্ৰেছত গুচি যাম মই। ঠিক আছে, আৰু আমি ভাবোঁ আপুনি আমাক অতি সোনকালে ন্যায় দিব, নহ'লে দুষ্টকেইটাক আমাৰ অসমৰ ৰাইজে কিন্তু ফালি পেলাব, কিন্তু বেয়াকৈ ফালি পেলাব। এটা কথা মনত ৰাখিব, কিমান দিন আৰু লুকাই ৰাখিব জেলত কওক। আমি কিন্তু ফালি পেলাই দিম, কিন্তু চিধা কথা। ঠিক আছে, আৰু যোনে যোনে জুবিন দাৰ নামত জাষ্টিচ বিচাৰিবৰ কাৰণে গৈ আছে, আপোনালোকে কিয় জেলত সোমাই দি আছে কওকচোন। এইটো বেয়া নহয়। আপোনাক আমাৰ অসমৰ মানুহে বহুত ভাল পায়। ঠিক আছে, বহুত মানে বহুত ভাল পায়। জুবিন দাৰ পিছত চাগে আপোনাকে ইমান ভাল পাই আছিলে মানুহে, কিন্তু আপুনি তেনেকুৱা কিয় কৰি আছে কওক। আজি আমাৰ ভিক্টৰ দাস জুবিন দাৰ জাষ্টিচ বিচাৰিব গৈ তেওঁক জেলত সোমাই থৈ দিছিলে, এইবিলাক বেয়া কথা। ঠিক আছে ন, আমি ভাবোঁ আপুনিয়ে মুখ্যমন্ত্ৰী থাকক, কিন্তু আমাৰ এটাই সপোন আছে যে আমাৰ জুবিন দাৰ ন্যায়টো আমাক লাগে। এই ডিচেম্বৰ 17 তাৰিখৰ আগে আগে লাগে। আৰু যদি নহ'ব তেনেহ'লে বিট দ্য মাহ কচোন, বিজেপি ডাইৰেক্ট ত্যাগ কৰিম মই। তো গাইজ, কোনোবা যদি ভিডিঅ'টো চাই আছে তেনেহ'লে শ্বেয়াৰ কৰি দিব।